এয়া হৈছে জাৰ্মানী বন বুলি কওঁ আমি। এয়া জংঘলত পোৱা যায়। এয়া জংঘল মানে কি আৰু প্ৰায় যেতিয়া য'ত হাবি দেখা পোৱা যায় এই হাবিবোৰত এই জাৰ্মানী বনটো পোৱা যায়। আৰু এই জাৰ্মানী বনটো কোৱা হয় জাৰ্মানৰ পৰা আহিছিলে। যেতিয়া ব্ৰিটিছসকল আহিছিলে সেই সময়তেই এই জাৰ্মানী বনটো আহিছিল বুলি জনা যায়। কিন্তু এই জাৰ্মানী বনটোৰ বিশেষ ঔষধি গুণো আছে ইয়াৰ। এতিয়া আমাৰ যদি ধৰি লওক এইখন হৈছে খুখুৰী। এই খুখুৰীখনে বা কটাৰীখনে যিকোনো বস্তুৱে যদি আমাক যদি ইয়াত কাটে তেজ ওলাব নহয় কটাটো। এতিয়া ইয়াৰ যিটো আগ আছে এই জাৰ্মানী বনৰ যিটো আগ, এই আগটো যদি আমি এনেকৈ লৈ এইটো এনেকৈ ছিঙিলোঁ নহয়, এইটো ছিঙি এনেকৈ মোহাৰি ইয়াৰ যিটো ৰস হয়, ৰসটো যদি আমি এনেকৈ লগাই কাপোৰ এখন দি বান্ধি থৈ দিওঁ অলপ সময়, তেতিয়া আমাৰ যিটো তেজ এই তেজটো ৰৈ যায়। গতিকে ইয়াৰ বহুত ঔষধি গুণ আছে। ইয়াক কোৱা হয় জাৰ্মানী বন।